হাই ফ্ৰেণ্ড, ৱেলকাম। কি খবৰ? সকলোৰে ভালনে? এয়া আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। বেটাই বোলে আঙুৰ খাব, সেইকাৰণে মই ভাবিলোঁ আঙুৰ আপেল গোটেইখিনি একেলগতে ধুই মেলি লওঁ, তাৰপাছত চবলে কাটি দিম। এয়া ধুই লওঁ এতিয়া। আঙুৰ আপেলখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া এয়া মাছ হয় এইটো। ভাবিলোঁ মাছখিনিও আগতীয়াকৈ ধুই মেলি থৈ দিওঁ। এয়া অলপ চপা কৰি লৈছোঁ। এইখিনি পেলাই দিম এৰাই কিনে। এয়া মোৰ মাছ ধোৱা হৈ গ'ল, ভালকৈ ধুই মেলি ল'লোঁ। এতিয়া হালধি দিলোঁ এয়া, তাৰপিছত এয়া নিমখ হালধি লগাই ভালকৈ এতিয়া থৈ দিম, পাছলৈ বনাম। মাছ দেখি আপোনালোকে গম পালে দুপৰীয়া মাছৰ ৰেচিপি হ'ব। মই আগতীয়াকৈ নিমখ হালধি লগাই এয়া মাছখিনি থৈ দিওঁ। এয়া ভালকৈ সানি মেলি থৈছোঁ। ভালকৈ নিমখ হালধি লগোৱা হৈ গ'ল, এতিয়া ঢাকি মেলি থৈ দিম। গাইছ, এইফালে চাওক, দুইটাই খোৱাত কেনেকুৱা ব্যস্ত হৈ আছে। মোলৈ অলপো নুসুধিছে। মই পাকঘৰত কাম কৰিছোঁ, ইহঁতক চাহ আনি দি, আৰু দুটাই বাপেক পুতেক এয়া খোৱাত কিমান বিজি। চাওক, এয়া চাওক, মোলৈ কি বচালে, এই বিস্কুটটো বচালে অকল মোলৈ। মই আৰু এটা আপেল কাটি খাব লাগিব দেখিছোঁ। এয়া চোৱা, কি থলা মোৰ কাৰণে? নাই গাইস থৈছো তো, এয়া চাওক, এয়া এয়া মোৰ কাৰণে গুটি ওলাই ওলাই থৈছে। আৰু কাটা বিস্কুটখিনি এটাও ধৰা নাই। এয়া চাওক, এটা আপোনাৰ কাৰণে হয়, এটাও ধৰা নাই কাটা বিস্কুট। তুমি খাবা কাটা বিস্কুট? অকল এইবিলাক ভাল ভাল বস্তু খাইছে আৰু বেয়াটো মোৰ কাৰণে থৈছে। মোক এতিয়া আৰু কাটি কিনে খাব লাগিব দেখিছোঁ। তোমালোকে মোৰ কথা নাভাবাই। ইমানে বেটাই কাম কৰি আছে। এয়া গোহালি বনাই আছে সি। ভালকৈ ঢুকি পোৱা নাই, এয়া চকীত থিয় হৈছে, তাৰপিছত ঢুকি পাইছে সি। পাৰিছ নাই কাম কৰিবলৈ? আমাক দৰকাৰে নাই, তয়ে কাম কৰি দিব পাৰিছ। পৰিব চাবি, বাঁহডাল গাত পৰিব। কেঁচিটো লাগিলে হয় এতিয়াই চকু। ফাইভ জি কোমোৰা, 5G মানে হৈ গ'ল আজিকালি দাম বহুত কোমোৰাৰ, সেইটোৰ কাৰণে কোমোৰা 5G হৈ গ'ল এতিয়া। এতিয়া কি কোমোৰা দি কিনে মাছ হ'ব নেকি? কোমোৰা দি পেলাই মাছ বনোৱা, কোমোৰা দি পেলাই মাছ আৰু বিলাহী আছে নাই, বিলাহী দি দিবা। গাইছ, পাচলিৰ বহুত দাম, সেইকাৰণে মানুহজনে 5G বুলি কৈছে। কাৰণ 5Gৰ মূল্য আছে আৰু 4Gৰ মূল্য নাই, সেইকাৰণে কোমোৰাটো 5G বুলি কৈছে। এয়া মই কোমোৰা কাটি লৈ আছোঁ মাছৰ লগত বনাবলৈ। এয়া কোমোৰাখিনি কাটি মেলি লৈছোঁ। কোমোৰা দি মাছ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও বনাই খাই চাব কোমোৰা দি মাছ। এয়া কাটিব লৈছোঁ এইখিনি। এয়া মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া চব্জিটো কেনেকুৱা বনাওঁ দেখাই আছোঁ আপোনালোকক। মছলাখিনি ভাজি মই এতিয়া ইয়াত কোমোৰাখিনি এড কৰি দিলোঁ। কোমোৰাখিনি ভালকৈ লৰাই মেলি 10 মিনিটমান ঢাকি মেলি থৈ দিম। এয়া চাওক, তেতিয়া নিমখখিনি সোমাব। ভালকৈ লৰাই মেলি এতিয়া ঢাকি থৈ দিম 10 মিনিটমান।
এয়া এইফালে পটল ফ্ৰাই হৈ আছে, এইফালে এয়া মোৰ চব্জি হৈ আছে। হৈ আহিলে এতিয়া ইয়াত গৰম পানী অলপ দি দিওঁ আৰু উতলিবলৈ দিম। এয়া মোৰ চব্জিত প্ৰায়ভাগ গৰম পানীয়ে দিওঁ, তেতিয়া সোনকালে সিজিব। নহ'লে একেবাৰে ঠাণ্ডা পানী দিলে, এদিন কৈছিলোঁ আগৰ বনোৱা যেনে লাগে, প্ৰথমৰ পৰা বনাব লৈছোঁ সেনেকুৱা হয়। এয়া জোল দি দিলোঁ, তাৰপিছত এতিয়া উতলিলে মাছখিনি ইয়াত দিব লাগিব। এতিয়া বিলাহী ইয়াত দি দিছোঁ, বিলাহী দি কিনে আৰু অলপ সিজাব লাগিব। এয়া বিলাহী দিয়া হৈ গ'ল, আৰু অলপ সিজাই লওঁ। তাৰপিছত এয়া মোৰ চব্জি হৈ আহিলে, এতিয়া মই ইয়াত মাছখিনি দি দিওঁ। মাছখিনি দি অলপ দেৰি ভালকৈ সিজাব লাগিব। তাৰপাছত মোৰ চব্জি হৈ গ'ল, এয়া মই চবলৈ বাঢ়ি দি আছোঁ। এতিয়া কোমোৰা দি মাছ বনাই খাই চাব, বৰ সোৱাদ হয়। মাছ কি মাছ হয় মই ভালকৈ গম নাপাওঁ, খালি মই খাবহে জানো মাছ। সুধিছিলোঁ কি মাছ বুলি, তেতিয়া কৈছিলে, এতিয়া আকৌ পাহৰি থাকিলোঁ। এয়া ভাত বাঢ়ি ল'লোঁ, ভাত বৰা হৈ গ'ল, এতিয়া খোৱা হ'ব। এয়া আগত ইহঁতক দুটাক বাঢ়ি দি লৈছোঁ, তাৰপিছত মোলৈ বাঢ়িম। এয়া সেইকাৰণে ইহঁতক খাবলৈ বাঢ়ি দিলোঁ। দেখিলে আপোনালোকে বেটাই কি কাম কৰিলে, গোহালি বনাব ল'লে। গোহালি বনোৱা হোৱা নাই, পিছে লৈছে। আজি অলপ কৰিছে আৰু বেলেগ দিনাখন অলপ কৰিব। সেইকাৰণে বৰ ভোক লাগিছে বোলে, খোৱাটো দি দিলোঁ। গাইজ, আমাৰ বেটাই ভালেমান কিবা কিবি কিনিলে, সেয়া সেইবিলাক লৈ ব্যস্ত হৈ আছে একেবাৰে। খেলাৰ পৰা নুঠে এতিয়া, আজি হোৱাও নাই, সেইকাৰণে এইবিলাক পাই কিনে। এয়া ভুজিয়া খাব বোলে, পপ নেখায়। সেয়ে ভুজিয়া লৈ আহিছোঁ, ভুজিয়া দি বোলে চাহ খাব। লোৱা গাইজ, গধূলিৰ চাহ কাপ খাই ল'লোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।